ধুনুৰ লিখনি শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সময়। কৈছিলোঁ সময়বোৰক এবাৰ ৰৈ দিবলৈ, কিন্তু সময়বোৰ বৰ নিষ্ঠুৰ। সময়বোৰ প্ৰকৃতিৰ বাধাহীন গতিত গতি কৰিছে, লগতে এই গতিত আমাৰ জীৱনবোৰ সলনি হ'ব ধৰিছে। অচিনাকি শ্ৰেণীকোঠাত প্ৰথম লগ পোৱা আৰু আমাৰ এই বন্ধুত্বৰ বান্ধোনৰ প্ৰথম আৰম্ভণি এতিয়া স্মৃতি হিচাপে ৰৈ গৈছে। তথাপিও কেতিয়াবা ভাবোঁ, বন্ধুত্ব জীৱনৰ এয়া মাথো আৰম্ভণিহে। আশা কৰোঁ এই সময়খিনিক যাতে কোনেও পাহৰি নাযায়, সকলোৱে যাতে এই আৰম্ভণিক কেতিয়াও শেষ হ'বলৈ নিদিয়ে, সকলোৱে যাতে জীয়াই ৰাখে আমাৰ এই বন্ধুত্বৰ বান্ধোনডালৰ আঁৰত লুকাই থকা হাঁহি ধেমালিবোৰ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।